স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ত। প্ৰথমতে চবকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গোটেই অসমবাসী ৰাইজলৈ। আজি ভোগালী বিহুৰ বন্ধৰ অন্তিম দিন, গতিকে ইয়াত ৰাইমনা পাৰ্ক, ৰাইমনা নেশ্যনেল পাৰ্কৰ ওচৰত এয়া শংকোচ নদী আৰু এই নদীটোৱে অসম আৰু পশ্চিমবংগক দ্বিখণ্ডিত কৰিছে। অসম আৰু পশ্চিমবংগৰ যিটো সীমানা এইটো নদীয়ে হয়। ইয়াত বিভিন্ন প্ৰান্তৰ মানুহ আহি একগোট হৈছে। আজিৰ দিনত এটা হুলস্থলীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাই আছে। আৰু মোৰ পিছফালে হিমালয় পৰ্বত, ভূটানৰ হিমালয় পৰ্বত অলপ ওচৰত দেখিবলৈ পোৱা গৈ আছে। এয়া অসম আৰু পশ্চিমবংগৰ